সি আপোনাৰ সেই সময়ত বা এতিয়ালৈকে ছবিখনে আপোনাক কেনেদৰে মোৰ অনুভৱ সেই কৰায়? সময়ত এতিয়াও সেই সময়ৰ অনুভৱটো মই কৈছোঁ এনেকুৱা লাগিছিলে যেন মই মোৰ দাদাক কি ভাল পাওঁ এই মানুহখিনিয়ে ভাল পায় সেইটোহে আচল ভাল পোৱা সঁচা মই কি ভাল পাওঁ মোৰ ভাল পোৱাটো মোৰ দাদা হিচাপে ভাল তেজৰ পাওঁ সম্পৰ্ক এটা তেজৰ সম্পৰ্ক এই মানুহখিনি ঘণ্টা ঘণ্টা ধৰি ৰ'দে এয়াৰপৰ্টৰ পাহাৰটো এখন এখন ঘৰৰ গোটেই জেনেৰেশ্যন নাতি নাতিনী ককা আইতাকলৈকে ৰাস্তাৰ দাঁতিত ৰৈ আছে এম্বুলেঞ্চখনক এনেকৈ সেৱা কৰিবলৈ ল'ৰাকেইটাই এম্বুলেঞ্চখন সাৱটি ধৰিছে কিজানি সি সাৰ পাই আহে সেইটোহে মৰম সেই কথাবোৰ নহয় এইটোতো আৰু ক'বলৈ বাকী নাই মই সেই মানুহখিনিৰ কাৰণে কথাবোৰ হয় নেকি দাদাৰ আগতে লগত খুব কয় আগতে সেইবিলাক খুব কয় এনেকৈ কেতিয়াবা চায়ো থাকে এনেকৈ চাই থাকে নলৰিবি বুলি কয় কি চাইছ তোক মই হিপনটাইজ কৰিছোঁ আগতে আৰু আমি হাঁহো কিন্তু কিবা এটা তাৰ কানেকশ্যন আছিলে নেচাৰৰ লগত সেইটো কাৰণেও এতিয়াও বিভিন্ন জীৱ জন্তু তেওঁৰ ফটোখনৰ ওচৰতে আহি পৰি থাকে এইবোৰতো অলৌকিক কথা তেওঁ